তই বাৰু কেনেকুৱা ল'ৰা হা ঘৰলৈ আহিছ কথা কমচে কম থুপুকিটো কৈ থৈ আহিব পাৰ থাকিবলৈ মন নাই তোৰ দেৱেন কেনেকুৱা মানুহ তই জানোৱাই এতিয়া কি কথা উলিয়াব ঠিক নাই মনে মনে নাহি কি কৰিম বাৰু থুপুকি আহিবলৈ নিদিয়ে আৰু সিহঁতৰ বাপেকটোৱে যে মোক এনি টাইম কামতে লগাই থাকে গৰু ছাগলী পানী খোৱাৰ পৰা চোতাল চফা কৰা ক'ত কি কোৰ মাৰিব লাগে চব মোকে দিয়ে জেওৰা ববলৈও মোকে দিয়ে তাতে কি হ'ল কাম দুটামান কৰিলে যেনিবা ঘৰত নকৰ নহয় এতিয়া বিয়া পাতিতো সেইবোৰ কাম কৰিব লাগিব আৰু থুপুকি বাপেক মানে তোৰ বাপেক কিবা এটা কাম কৰিবলৈ যে কৰিব লাগে সেইবুলি এটা পলাই আহিবি নেকি সব বুজিছো মই সব বুজিছো থুপুকিয়ে ইয়াক নি পেলাই একদম কামত লগাইছে মানে ব্যৱহাৰ কৰিছে মানে ল'ৰাটো দে সেই ল'ৰাটো একদম শুকাই খিনাই আহিছো মই তোক তাৰ লগত নপঠিয়াও বুলি ভাবিছিলো কিন্তু কথাটো বেয়া হয় বুলিহে পঠিয়ালো এতিয়া ইয়াৰ অৱস্থা কৰি আছে ল'ৰাটোক ইমান কামত লগালে একদম এই দুদিনতে শুকাই খিনাই আহিছে হেৰা তুমি কিন্তু এই ল'ৰাটোক চল দি আকৌ ওপৰত উঠাই দিলা এতিয়া ঘৰতে একো কাম বন্ধা নকৰে গম পোৱা নাই সি বিয়া পাতিলে বুলি গম পোৱা নাই তুমি হা সি যদি সেইবিলাক কাম নিশিকে কেতিয়া শিকিব কি কথা ক'বলৈ আহিছে ল'ৰাটো নি পেলাই শুকুৱাই খিনাই পঠিয়াই দিছে দেখা নাই নেকি ল'ৰাটোলৈ চেহেৰাটো চাবই পৰা নাই একদম বেয়াই লাগিছে মোৰ মই চব জানো এইবিলাক ইয়াক ঘৈণীয়েকৰ চাল সেইবিলাক ইয়াক কষ্ট দিছেগৈ নি পেলাই হেৰা থুপুকিয়েচোন আমাৰ ঘৰত কাম বন কৰি থাকে হা তাই নিজৰ মাক বাপেকৰ নিচিনাকৈ শুশ্ৰূষা কৰে আৰু ই যেনিবা দুটামান কাম কৰি দিলেগৈ তাতেনো কি হাৰ ভাগি গ'ল ইয়াৰ থুপুকিৰ মাক বাপেকৰ প্ৰতি কি দায়িত্ব নাই নেকি সেইখনো তাত নিজৰ ঘৰ নিচিনাহে হা থুপুকিয়ে যেতিয়া আমাক চাব পাৰে ই থুপুকিৰ মাক বাপেকক কিয় চাব নোৱাৰে কিয় থুপুকিৰ মাক বাপেকৰ কাম এটাত সহায় কৰি দিব নোৱাৰে পলাই আহিছে সি বজ্জাত ল'ৰা তোক এইবোৰকে সংস্কাৰ দিলোঁ আপুনি সেই থুপুকি ভালেকে মাত মাতিব আমাৰ ফালেনো মাত মাতিবনে বুৱাইকে এখেতক আহুদি খোৱালে নেকি ঠিক নাই একদম পতাই পেলালে বুৱাইকৰ কথা কিবা ক'লে একদম গাত লাগি যায় হ'ব দিয়া মা দেউতা কাজিয়া নকৰিবাচোন কি কৰিছা মই মানে এতিয়া অফিচতে আছো বৰ্তমান ফ্ৰী আছো সৰি মই পাহৰিছো দেই আজি তোমাক লগ কৰিম বুলি কৈছিলো নহয় তোমাৰতো আজি অফিচত ইমান কাম নাই তাতে তুমি বছ হয় তুমি যেতিয়া তেতিয়া ওলাই আহিব পাৰা ন আজি আহিবাচোন আমি লগ কৰিম তোমাক কৈ থোৱা আছিল আজি লগ কৰিম বুলি খা পটকে দিম কলটো কি কৰো এতিয়া মই সদায় কিবা এটা নহয় কিবা এটা বাহানা মাৰো আজিতো বাহানা মাৰিব নোৱাৰো আজিতো লগ কৰিম বুলি কথা দিছিলোৱে হাততো পইচা এটকাও নাই ইফালে হাজিৰা পইচাও পোৱা নাই ধনী ঘৰ ছোৱালী পতাইছো কমচে কম মই এতিয়া যে দুখীয়া বুলি তাক গম পাব নালাগিব পইচা কেইটামান ক'ৰবাৰ ধাৰ লৈ হ'লেও তাক লগ কৰিবগৈ লাগিব আজি তুমি মাতি আছিলা নেকি এই মানে ফাইল এটা চহী কৰিবলগীয়া আছিলে ফাইলটো চহী কৰি লৈছো তুমি ওলাই আহা মই গৈ আছো বাৰু আৰে ভাই হাতত কোৰ মোবাইল লৈ কি ভাবিছ ভাই নকবি আৰু মোৰ গাৰ্লফ্ৰেণ্ডে আজি মোক লগ কৰিবলৈ মাতিছে এতিয়া হাতত পইচা এটকাও নাই নহয় কি কৰোঁ তাকে ভাবি আছো হয় নেকি গাৰ্লফ্ৰেণ্ড পতাইছে হাতত পইচা এটকাও নাই যে আমাৰ আকৌ পইচা আছে কিন্তু গাৰ্লফ্ৰেণ্ড নাই ভাই তোৰ হাতত পইচা আছে যদি পইচা কেইটামান দে না পিঠা ঘূৰাই দিম মই তোক যেনে ছোৱালী এজনী পতাইছো তাকো ব্ৰেকআপ দিব নহ'লে প্লিজ দে না হয় নেকি হ'ব দে তই মনটোত দুখ লগাই দিলি তোৰ সুখতে মই সুখী আৰু দে মোৰ নিজৰ নাই কি হ'ল তোৰ আছে নহয় কিমান দিনৰ মূৰত যে মোৰ কলেজাটোক লগ পাম বহুত ভাল লাগিছে মনটো ৱাও আই এম এক্সাইটেড যাওঁ জলদি যাওঁ ধুনীয়া হৈ যাব লাগিব ন আজি মেকআপ চেকআপ অকণ কৰোঁগৈ চাকৰি থকা ল'ৰা ভাল পাইছোঁ ন অকণমানতো ভালকৈ হৈ যাবই লাগিব কি লৈ আহে ঠিক নাই BMW লৈ আহে নি এতিয়া বুলেটখনকে লৈ আহে যাম আৰু কোনোবা এখনত যাওঁ হেঁতে মই জলদি ওলাওঁগৈ ড্ৰেছ পাতিটো মেনেজ হৈ গ'ল কিন্তু এতিয়া কেনেকৈ খোজকাঢ়ি যাওঁ বাৰু তাইকতো মই মোৰ বুলেট BMW আছে বুলি কৈছিলোঁ লগৰ এটাকে ফোন কৰোঁচোন তাৰ বাইকখন পাওঁ কিজানি ভাই ক'ত আছ প্লিজ এঘণ্টামানৰ কাৰণে মোক বাইকখন দে না ভাই বাইক এটা নাপাবি মই এফালে আহিছোঁ হয় নেকি হ'ব দে তাই মোক সন্দেহ কৰিব নহয় কি কৰোঁ এতিয়া তাইতো পুৰা ভাবি লৈছে মোক ধনী ঘৰৰ ল'ৰা বুলি কিবা বধু এটা খটুৱাব লাগিব তাইক ফচিলে শেষ আৰু কোনোবাই ফোন মাৰিছে তাই মাৰিছে চাগে হেল্ল' জান মই ওলাই আহিলোঁ তুমি আহিছা নেকি তোমাক কি গাঁৱৰ ওচৰৰ পৰা মই আনিবগৈ নোৱাৰিম মোৰ মানে গাড়ীখন পাপাই এফালে লৈ গ'ল বাইকখনো ভাইটিয়ে লৈ গ'ল এতিয়া মানে মোৰ দিগদাৰ হ'ব মানে তোমাক তাৰ পৰা আনিবলৈ হ'ব এদিনীয়া কাৰণে চলি যাব এনেও মই এইবোৰ গাড়ী ঘোঁৰা বৰ এটা ভাল নাপাওঁ মই মানে চিম্পুলকৈ থাকিয়ে ভাল লাগে বুজিছা নাই ইমান ধনী
ৰাতিপুৱাৰ পৰা কাম কৰি এতিয়াহে আজৰি পাইছোঁ এতিয়া ধুনীয়াকৈ চিৰিয়েলখন চাই লওঁ ময়ো থুপুকি নিচিনাকৈ চেনেল এটাহে খুলি ল'ব লাগিব এই ভ্লগ বনাই থাকিব পাৰিম নহয় এইবিলাক ফুড চেলেঞ্জ নে কি চেলেঞ্জ আকৌ এইবিলাক ৰেচিপি ভিডিঅ' চেলেঞ্জ ভিডিঅ' তেনেকুৱা কিবা এটা মানে কণ্টেণ্ট ৰাখিব লাগিব এনেই ঘৰত বহি থকাতকৈ সেইবিলাক কৰিয়ে 2-এবছৰমান ঘটিব লাগিব আজিকালি ফেচবুক ইউটিউবটো খুলিবই নোৱাৰি চব মাইকী মানুহবোৰে দেখোন এইবিলাক ভিডিঅ'ই বনাই থাকে ভাত খোৱা শাত খোৱা মই পাৰোঁ মই সেইটো ট্ৰাইহে কৰিব লাগিব টান কেনেকুৱা লাগিছে মা মোক অঁ তইচোন আজি কৈছিলোঁ তোৰ আজি ক্লাছ নাই আকৌ ক'ত যা ইমান সাজি কাচি মা মোৰ মানে আজি এক্সট্ৰা ক্লাছ এটা আছে আজি মানে নপঢ়ুৱাই সেইকাৰণে এনেকৈ ওলাইছোঁ জানো আৰু তহঁতিহে জান পাই আজিকালিনো তহঁতৰ কিনো এক্সট্ৰা ক্লাছ ওলালে আগৰ আমি পঢ়িলোঁ সেইবিলাক একো ক্লাছেই নাই তুমি নুবুজিবা মা এতিয়া আগৰ জামানা নাই ন একদম খুন্দা মাৰি দিম মোক ভাগি যাব ছোৱালী তেনে কথা নকবি এতিয়া আগৰ জামানা নাই কওঁতে এতিয়া চব প্ৰসাদতে গৈছে হা কত কি কাণ্ড হ'বলৈ লৈছে হ'ব দিয়া মই যাম অকণমান দেৰি হ'ব পাৰে বেছি দেৰি নকৰিবি সোনকালে আহিবি যি ক্লাছ নহওক তোৰ আজিকালি চাল চলনবোৰ বেছি বেয়া দেখিছোঁ ককায়েক লগাই অকণমান তোক চেদি কৰিব লাগিব হ'ব দিয়া মই গৈ থাকোঁ সোনকালে আহিবি বাপেৰৰ পৰা যাতে মই গালি শুনিব নালাগে কলেজ ড্ৰেছত গ'লেও বেলেগ কথা এতিয়া এইবোৰ ড্ৰেছত গৈছ A few moments later. এইজনীয়ে যদি কিবা কিবি খাওঁ বুলি কয় কি হ'ব বাৰু পইচা পাতি ইমান নাই নহয় মোৰ হাই জান পালোহি বাৰু তুমি বেছি টাইম ৰ'বলগীয়া হ'ল নেকি বাৰু মোৰ কাৰণে নাই একো নাই তোমাৰ কাৰণেতো ৰ'বই লাগিব গোটেই জীৱনটো ৰৈ আছোঁ আৰু এইকণ ৰোৱা কথানো কি ডাঙৰ কথা ৱাও তুমি যে মোক ইমান ভাল পোৱা তোমাৰ অফিচত ইমান কাম এৰি যে মোক লগ কৰিবলৈ আহিছা তাতে আকৌ মোৰ কাৰণে ৰৈও আছা মোৰ বহুত ভাল লাগিছে জানা এতিয়া ক'ত যাবা এতিয়া আমি সগুনে হগা পাৰ্কলৈকে যাওঁ তাতে অকণ বহোঁগে মনৰ কথা পাতোঁগে তাতে ভাল লাগিব বাৰু কিন্তু আমি এতিয়া কিহত যাম তুমিও গাড়ীখন লৈ আহিলা কমচে কম তুমি বাইকখনটো লৈ আহিব পাৰা মই ভাবিছিলোঁ তুমি গাড়ীখন লৈ আহিবা গাড়ীটোতে দুটা ঘূৰিম ফুৰিম ৰেষ্টুৰেণ্টত সোমাই খাম ধুনীয়াকৈ ভিডিঅ' কৰিম এতিয়া বাৰু এইখনতে কেনেকৈ ঘূৰি ফুৰিম বাৰু আকৌ সগুনি হগা পাৰ্কলৈ ইমান দূৰ কেনেকৈ খোজকাঢ়ি যাব বাৰু মানুহ সদায় চিম্পলকৈ থাকিব লাগে তুমি যিমানে ধনী বুজাবা মানুহে তোমাক সিমানেই ঢুকিবলৈ চেষ্টা কৰিব মানুহ যিমান পাৰে চিম্পলত থাকিব লাগে মোৰ নিচিনাকৈ থাকিব লাগে গাড়ী ঘোঁৰা টকা পইচা এইবিলাক সদায় আছে কিন্তু এনেকৈ মানুহ থকাটো বেছি ভাল গম পোৱা নাই তুমি বিয়া পতাৰ পাছত তোমাক মই মাৰ্চিডিজ লৈহে ঘূৰিম গম পোৱা নাই এতিয়া বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হিচাপে এনেকৈ ঘূৰিব লাগে দিয়াচোন এনেকৈ ঘূৰা মজাই বেলেগ এই গাড়ীতনো কিমান ঘূৰি থাকিবা আমি বিয়া পতাৰ পাছততো গাড়ীতে ঘূৰি ফুৰিম তেতিয়াতো খোজকাঢ়িবলৈ নাপামেই সেইকাৰণে বিয়া নপতাৰ আগতে আমি এনেকৈ ঘূৰি লওঁ আইও মোৰ কলিজাটো সেইকাৰণে তোমাক ভাল লাগে মোৰ কিবা খাবা নেকি খাব পাৰিম আৰু ব'লা তুমি খোৱা যদি খাই ল'বা মই নাখাওঁ মোৰ একদম কালিৰ পৰা মানে গেষ্ট্ৰিকৰ প্ৰব্লেম হৈছে মানে মই মানে একো খাব নোৱাৰোঁ মই মানে একোৱেই নাখাওঁ মানে তুমি যদি কিবা খাব বিচাৰা খাই ল'বা বাৰু তুমি খাবা মই নাখাওঁ মই তোমাৰ কাৰণে ৰৈ দিম তুমি যদি নোখোৱা মই কেনেকৈ খাম বাৰু তোমাৰ গাড়ী জানো মই খাব পাৰোঁ একো নাই দিয়া আজি নাখাওঁ বেলেগ দিন খাম আৰু ব'লা আমি সগুনি হগা পাৰ্কলৈকে যাওঁগৈ তাতে মনৰ কথা অলপ পাতোঁগৈ বচালে দেই প্ৰভু এইদিনে নাখাওঁ বুলি ক'লে বাৰুকে খাওঁ বুলি ক'লে সেইটো চেষ্টা মই যে পকেট উদাওঁ কথাটো সুধিব লাগে কাৰণে সুধিলোঁ আৰু নাখাওঁ বুলি ক'লে ভালেই হ'ল কেনেকুৱা লাগিছে পৰিৱেশটো বৰ ধুনীয়া লাগিছে দেই একদম নিজান ভাল লাগিছে গোটেইবোৰ সেউজীয়া কিন্তু বহিবলৈহে ক'তো জেগা নাই চবতে মানুহ বহিয়ে আছে ব'লা আগলৈ যাওঁ অলপ ব'লা সঁচাকৈ দেই ইমান ধুনীয়া লাগিছে পাৰ্কখন বৰ ধুনীয়াকৈ ৰাখিছে আকৌ ধুনীয়া লাগিছে শুনা না তোমাৰ ওচৰত 500 টকীয়া কেছ আছে নেকি বাৰু আছে কেলে মোক তুমি 500 টকা কেছ দিবাচোন মই তোমাক জিপে কৰি দিম মোৰ জিপেত আছে মানে মোক খুচুৰা লাগিছিলে ঠিক আছে দিম বাৰু আজি যে তোমাক বহুত বিউটিফুল লাগিছে জানা তোমাক যে আজি মই ঘৰলৈকে লৈ যাম এনেকুৱা লাগিছে ইফ কি যে কোৱা পাই মোৰ লাজে লাগিছে মোৰ চিনিমুনি জানি কিয় লাজ কৰিব লাগেনে তুমি জান ওচৰলৈ আহাচোন মানুহ আছে দেখিছা নাই মানুহ থাকক মই কিবা ভয় কৰিছোঁ নে মই তোমাক ভাল পাওঁ জান আই লাভ ইউ আৰু অকণমান ওচৰলৈ আহা না থাইবা
খাইহে আছো অথনিৰ পৰা বাপে আমোতো কৈছে ইয়াত আহি তহঁতৰ অথনিৰ পৰা মই পেলেম লীলা দেখিহে আছো হা তহঁতৰ পঢ়া শুনা ধান্দা নাই এই হাবিয়া দংগল এইবিলাক কৰিবলৈকে আহিছ তহঁতি কথা ভালকে কব আমি কিন্তু একো বেয়া কাম কৰা নাই আকৌ ইয়াত কথাহে পাতিছো জাষ্ট আপুনি যে আমাক অভদ্ৰ বুলি কৈছে আমি কি অভদ্ৰামি কৰিলো হা আমি কথাহে পাতিছো ইয়াত আমি বেলেগ একো বেয়া কাম কৰা নাই কিমান ভদ্ৰ ঘৰ ল'ৰা-ছোৱালী তহঁত গম পাইছো একদম ইয়াৰ ফুট হা তাত পেলেম লীলা কৰিবলৈ আহিছ তহঁতি পঢ়া শুনা কৰা বয়সত পালাকত ঘূৰিবলৈ আহিছ হা নাতৰম নাই তহঁতৰ আমি তেনেকৈ একো কৰা নাই আপুনি যেনেকৈ কথাবোৰ কৈছে ব'লা যাম আমি ইয়াৰ পৰা যাওঁ একদম ফুট তহঁতক যাতে এইখন পাৰ কৰা আশে পাশে নেদেখো তহঁতৰ এইবোৰ পেলাম লীলা কৰিবলৈ এইখন বনোৱা নাই বুজিছ না তহঁতি একদম নাহিবি নেক্সট টাইম এনেকৈ বাদ দিয়কচোন আপোনাৰ এইখন পাৰ্কত আমি মুতিবলৈও নাহোঁ বহুত পাৰ্ক আছে বুজিছে নাই এই ফাল্টু পাৰ্কখনলৈ আমি নাহিলেহে মৰিছোঁ যা আকৌ ভাল পাৰ্কলৈ যা আকৌ ইয়াত কেলে আহি মৰিছহি বাপজন ব'লা যাওঁ এইবোৰৰ লগত চুপতি মাৰি লাভ নাই ফাল্টু পাৰ্কলৈ নাহোঁ আজিৰ পৰা ব'লা